কি হয় আপনি মোৰ পৰা 2 লাখ টাকা খাইছিতো তই মোৰ পৰা কাম লৈ একো কৰা নাই কি কাম কৰা কি কাম দিছ আপনি কি কাম দিলা ঠিকাদার হ্যাঁ কি বলা ফালতু ভিডিও না ইমান ফালতু কি করছে কি আইবা ওই আপনি আমার কথা ছিলে কি করছে বিচারা জোর জবর করে মোক ঘর পৰা মাটি লৈ আইছে কবা আইছে क्या दिबी क्या दिबी आपन काटी लगे बही आছিলে সেটি লোক দেখা মান কি আছে এতিয়া ডেস্ক বেঞ্চ বিলোৱা আছে খৈৰাবাৰীত 1 ঘণ্টা সময় আছে তাতে গৈ আছে আপুনি পইচা বিচাৰিছে কি হৈছে মই মানুহজনক চিনিয়ে নাপাওঁ আপ 2 লাখ টাকা মই আচৰিত হৈছো মই মানুহজন চিনি নাপাওঁ আপুনি 2 লাখ তেওঁ সুধিলে হ'ল মই মানুহজন চিনি নাপাওঁ কোনবাই ৰাজনীতি পঠিয়াইছে বল কোনবাই ৰাজনীতি কৰিবলৈ পঠিয়াইছে মই মানুহজন চিনি নাপাওঁ আমি মাটি আনিছো মাটি ইয়াতে আকৌ কি ব্যৱহাৰ কৰিব আমাৰ ইয়াত আপুনি উভতি ধৰিলে আচলতে কি প্ৰসংগ আছিলে মোৰ চাক যোৱা বছৰ ইলেকশ্যনৰ সময়ত তেখেতে ৰাতি মোক 2টা বজালৈকে মোক ৰখাই পেলাই সি মোৰ পৰা পইচা লৈছে 2 লাখ টকা সি ক'লে যে মই কাম দিম আপুনি চিন্তা কৰিব নালাগে লগতে আছিলে হেমন্ত ডেকা পানু অধিকাৰী আৰু 2জনমান আছিলে আৰু মই সেইবিলাক পাহৰি গ'লোঁ কিন্তু তেখেতে ক'লে যে কোনো চিন্তা কৰিব নালাগে মইতো আপোনাৰ পৰা 2 লাখ টকা লৈছোঁ মই কাম মই দিম যেতিয়া কাম বিচাৰি যায় কাম নাই কাম নিদিয়ে তেখেতৰ ৰুমতো গ'লোঁ তেতিয়া মোক ক'লে কিহৰ পইচা মই পইচা দিছোঁ নে আপুনি লৈছেনে মোৰ পৰা খুজি পেলাই আজি চিনি নাপাব বুলি ক'লে আপুনি নিজে দিছিলে বিধায়কক মই নিজে হাতে দিছোঁ তেখেতে বিচাৰিছিল মই বিচাৰিছিল মোৰ পৰা 2 লাখ টকা এতিয়া আপোনাৰ পইচাটোতো তেওঁ নিদিয়ে এতিয়া নিদিওঁ বুলি ক'লে হা কি ব্যৱস্থা ল'ব আপুনি এতিয়াতো ব্যৱস্থা কি আছে আৰু এতিয়া ইলেকশ্যন আহিলে এই জাষ্ট আজি হয়তো ডিক্লাৰ দিবই ইলেকশ্যন কিবা এতিয়া তেখেতক হয়তো মই আমাৰ যদি টংলাত আহে তাকতো গুৱাহাৰণ দিয়াব লাগিব যদি দিয়ে BPF-ক আপোনাৰ পইচাটো কিহৰ কাৰণে লৈছিল ইলেকশ্যনৰ মত ইলেকশ্যন সহায় কৰিছিলোঁ সহায় কৰা মানে সি খুজিছিল যে মোক সহায় কৰক ইলেকশ্যনৰ সময়ত ধাৰ হিচাপে লৈছিলে আৰু 2 লাখ টকা কিন্তু তেখেতে কাম দিম বুলি ক'লে আজিলৈকেতো 5 বছৰ হ'লে কাম একোৱেই নিদিয়ে এতিয়া গুচি গ'ল এতিয়া কোৱাৰ লগে লাজ পায় সেইটোৱে